वेलकम बैक टू माय यूट्यूब चैनल। आज आम तक এটা মস্ত রাইড হব গাইজ। একদম রাইডৰ বিষয়ে মানুহ কৈ দি ৰাইডটো হ'ল গাইজ আমি গেৰুৱাক যাই আছো বাইকত যাম আজি গাইজ আমাৰ চাইকেল টাইকেল আজি গাইজ নেনো আজি গাইজ খাৱা চাকি নেনা আজি খাৱা চাকি নেনা বৈদ্য ৰাইড হব আপোনালোকে চাই থাকক লাষ্টলৈকে ভিডিঅ'টো বাইক ৰাইড আহি আছে বাইক আহি আছে আমাৰ কিতান আপোনালোকে সকলোকে ভিডিঅ'টো চাওক খালি যেতিয়া বৰ্তমান আমি ৰাইডৰ কাৰণে ৰেডি বৰ্তমান বাইক চাইকেল লৈ থৈছো আৰু মানৱ গৈছি এটা চুৰিৰ লগত কিবা বস্তু আনবা আৰু আমি যাই আছো তো গাইজ যাত্ৰা আৰম্ভ কৰিলোঁ বলক বলক গাড়ী চাৰিত তেল ভৰালো ইতান বলক আগত দেখি আমি টান ৰামদিয়াৰ বজাৰ পালোঁ আৰু যাই আছোঁ আগলৈকে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া হাজোৰ মাধৱ মন্দিৰত যাই আহিম বাৰু গাইছ মাধৱ মন্দিৰৰ কাট দিন আহি পালোঁ গাইজ আমি হাজো মনসা মন্দিৰ আমি তাৰমানে একে আহিছিলোঁ গাইজ এতিয়া মানুহ আহি পোৱা নাই আমাৰ ড্ৰাইভাৰ কেইটা ভাল নাই গাইজ পুৰা স্পীডত আহিছোঁ এতিয়া মানুহক আমি ৰখি আছোঁ তো গাইজ এতিয়া মানুহ শুনা আহি পালা ইয়াতে ভাগে নাই লাগিল আহি এই বৈদ্য ভাল লাগছে গাইজ লাইটটো ভাঙছি গাড়ী ইমান দেৰি কিয় সিহঁতৰ গাড়ী লাইট ভাঙছে লাইট গৈছে বোলে সিহঁতৰ কেনে লাগিল বৈদ্য লাগছে আহি কিন্তু বেছি দূৰ হোৱা নাই কিন্তু বেছি দূৰ হোৱা নাই গাইজ আৰু গাইজ আহোঁতে মাধৱ মন্দিৰটো দেখছি আপোনালোকে তাতে আহি আছোঁ কেনেকৈ চাইকেল লৈ আহিম গাইজ আৰু পুৱা মকা যাম আহি কৈ ইমান দেৰি কিয় হ'ল দেৰি মানে আমাৰ চকু চকু টকা পচি গাইজ আহোঁতে অঁ এইটো মাংস উঠি আহিছে খাই থাকাব নোৱাৰিলোঁ গাইজ মিডিয়া চিডিয়া চব আহি হাজিৰ হৈছি তো গাইজ গাড়ী খাই আছোঁ ৰ'ব তো গাইজ আমাৰ লগত যে মাংস আছিলে ৰাগা লাগছি বুলি গৈছি ইফালে আগবা গৈছিলে ভাই হাতত লাগছে লাখ লাগছিল তো গাইজ আগবা গৈছিল আহিলা মিটিং আমি গাইছ এই 10টা মানতে আহিছিলোঁ ইতান আৰু এটা বাজিল গাইছ ইতান এই অকল মিটিং ইতান গাইছ কিবা খাবা দিব অলপ সেইখানি খাই ঘৰত যাব লাগিব মস্ত কেনাই লাগছি গাইছ গা চা কেনে লাগি ভাল লাগছে না কেনাই অশান্তি ইয়াতে ভাল লাগছি দে কথা শুনি ভাল পাইছে তো গাইছ অশান্তিৰ মাজত অলপ ৰাস্তা দেখি ওলাই আহিছোঁ গেলা ৰাস্তা গাড়ী যাই আছে গেলা চাব পাৰি সাংগঠনিক দিশ আলোচনা কৰাৰ বাবে সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি এই বিষয়ত আমি আলোচনা কৰিব তো গাইছ ইয়াৰ ভিতৰত খাদ্য ৰান্ধি আছে খাদ্য খাই আমি ঘৰত যাব লাগে খাদ্য ৰান্ধি আছে গাইছ খাদ্য ইয়াৰ ভিতৰত খাদ্য ৰান্ধি আছে গাইছ এতিয়া নাজানো নেকি গাইছ গোটেইকেইটাই খাব বহিছোঁ চাব পাৰি এতিয়া গোটেইকেইটাই খাব বহিছোঁ খাই লৈ কথা পাতি আছোঁ আৰু খালোঁ এগাল চব এতিয়া আমি ঘৰত যাব লাগে ইয়াত থাকে নাই খাব লগা বঢ়িয়া হৈছে এতিয়া মাহৰ দালিত মাংসৰ বীজ দিছে বঢ়িয়া হৈছে আৰু তৰকাৰীও দিছে তৰকাৰীও দিছোঁ দিছে পুৰা টাবে দিছে গাইছিল টাবে দিছে হ'ব যাব লাগিল ইতান ঘৰৰ দেৰি হৈছে গাইছ মাংসই নাখায় বোলে তই কিয় মাংস নাখা পাঠাৰ মাংস বেয়া পায় বোলে গাইছ কিয় দে ভাই ফটো উঠা না পোষ্ট দি অলপ পোষ্ট দিছা না ফটো উঠি আছোঁ এই ফটোখন চাইছোঁ কেনে হৈছে তো গাইছ যাব আছোঁ ইতান আমি ঘৰাই পালোঁ ইতান আমি ভাতত আছোঁ দেখাই মই ইতান ভিডিঅ'টো চাই ভাল পালে লাইক চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আজি ভিডিঅ'টো এইখিনি আছিল তাৰপিছত আমি ইতান গাইছ অলপ ভাগাত ধৰছি অলপ ইতান আমি দুটা আৰু মাংস গেম খেলিম ইতান গেম খেলি কিনে সেই আৰু ৰাতি ভাগাত দিম সেই ইতানেতো কি পিন্ধিছোঁ চাওকচোন গাইছ চাব পাৰে কি থবাটো আপোনালোকে পিন্ধিব পাৰে এইটো মোৰ তাতে অৰ্ডাৰ দিব বঢ়িয়া